Hello students, this is Manirul and welcome back to AU Education. So students, আজিৰ ক্লাছত আমি ডিসকাস কৰিম ইংলিছৰ গ্ৰামাৰ আৰু গ্ৰামাৰৰ প্ৰথমটো ক্লাছ যেহেতু আমি দিবলৈ গৈ আছো সো আমি টেন্সৰ পৰা আৰম্ভ কৰিম দ্যাট মিন্স আজিৰ ক্লাছত আমি টেন্স শিকিম যেনে টেন্সৰ ভাগ কেইটা টেন্স কি টোটাল ফৰ্মস অফ টেন্স কেইটা এই সকলোবোৰৰ বিষয়ে আজি আমি স্টেপ বাই স্টেপ শিকিম আৰু সকলোবোৰৰ বিষয়ে আমি ডেফিনেশনবোৰ ইংলিশ লগতে অসমীয়াটো আমি ডেফিনেশনবোৰ তোমালোকক boardত লিখি দিম সো আজিৰ ভিডিওটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে সো ডোন্ট ওয়েস্ট এনি মোৰ টাইম লেটস স্টাৰ্ট আৱাৰ টুডেজ ভিডিও সো সোৱা ইয়াত লিখিছো মই টেন্সৰ অসমীয়া ফৰ্মটো হ'ল কাল ঠিক আছে টেন্স মানে হ'ল কাল এতিয়া কথাটো হ'ল টেন্স কাক বোলে বা মই যেহেতু কৈছো যে টেন্স মানে কাল সেই কাল মানে কি কাল আমি কাক আমি কাল বুলি কম ঠিক আছে সো তাৰ যেটো ডেফিনেশন মই তোমালোকক এতিয়া বৰ্ডত লিখিম তাৰ পিছত এই ডেফিনেশন তোমালোকক মই বুজাই দিম ঠিক আছে সো সোৱা সো তোমালোকে সোৱা মই ইয়াত লিখিছো টেন্সৰ অসমীয়া ডেফিনেশন লগতে ইংলিশ ডেফিনেশন মই ইয়াত লিখিছো সো তোমালোকে সোৱা মই ইয়াত কি লিখিছো সোৱা tense means the form of a verb that shows the time of an action that means কি কৈছো tense shows tense দেখুৱাই ঠিক আছে tense means the form of verb tense হৈছে ভাৰ্বৰ এনে এটা ৰূপ that shows যেটো দেখুৱাই কি দেখুৱাই the time of an action যেটো কাম কোনো এটা কাম কেতিয়া কৰা হৈছে সেই কাম কৰাৰ যেটো সময় তাক আমি এটা ভাৰ্বৰে বুজাও সেই ভাৰ্বৰ যেটো ফৰ্ম তাক ব্যৱহাৰ কৰা হয় তাকে tense বুলি কোৱা হয় ঠিক আছে সো মই দেখি দিছো whether that action happens in the present past or future সেই কামটো কি প্ৰেজেন্টত কৰা হৈছে নে পাষ্টত কৰা হৈছিল নে ভৱিষ্যতত মানে ফিউচাৰত কৰা হ'ব তাকে বুজাবলৈ আমি ভাৰ্বৰ যেটো ফৰ্ম ইউজ কৰো তাকে টেন্স বুলি কোৱা হয় ঠিক আছে সো এতি অসমীয়া চোৱা লিখিছো কাল হৈছে ভাৰ্বৰ এনে এটা ৰূপ যিয়ে কোনো কাম কেতিয়া সম্পন্ন কৰা হৈছে তাকে বুজায় মানে অলৰেডি মই তোমাক ক'লো যে টেন্স হৈছে ভাৰ্বৰ এনে এটা ৰূপ যিয়ে তোমালোকক এটা সংজ্ঞা দিয়ে এটা ধাৰণা দিয়ে যে কামটো কেতিয়া কৰা হৈছিল বৰ্তমান নে পাষ্টত নে ফিউচাৰত সো এটো আছে টেন্সৰ সম্পূৰ্ণ ধাৰণা সম্পূৰ্ণ ডেফিনেশন ঠিক আছে সো এটা তোমালোক আমি কম যে এই টেন্স যেটো মই ক'লো টেন্স কেই প্ৰকাৰৰ হয় টেন্স কি ঠিক আছে সো সোৱা টেন্স হয় তোমালোকৰ তিনি প্ৰকাৰৰ প্ৰেজেন্ট টেন্স পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স মেইনলি আমি টেন্সক তিনটা ভাগত ভাগাব পাৰো প্ৰেজেন্ট পাষ্ট আৰু ফিউচাৰ ঠিক আছে সোৱা মই বৰ্ডত লিখি আছো সো স্টুডেন্টস তোমালোকে সোৱা মই ইয়াত লিখিছো টেন্স কি হ'ল টেন্সৰ সোৱা মই কৈছো তিনিটা ভাগ ঠিক আছে প্ৰথমটো হ'ল প্ৰেজেন্ট টেন্স মানে বৰ্তমান কাল বৰ্তমান যেটো চলি আছে হেয়াক আমি প্ৰেজেন্ট টেন্স বুলি কোৱা হয় ঠিক আছে বৰ্তমান আমি যেটো কাম কৰি আছো বা সম্পূৰ্ণ কৰিছো তাক আমি প্ৰেজেন্ট টেন্স বুলি কওঁ ঠিক আছে সো নেক্সট হ'ল তোমালোকৰ দুই নম্বৰ হ'ল পাষ্ট টেন্স পাষ্ট মানে কি অতীত মানে যেটো কাম আমি অলৰেডি কৰিলো অলৰেডি কৰা হৈ গল তাকে আমি past tense বুলি কও ঠিক আছে আৰু 3 নম্বৰটো হ'ল ফিউচাৰ টেন্স মানে কি যেটো ভৱিষ্যতে হ'ব এতিয়ালৈকে হোৱা নাই অতীতত হোৱা নাই বৰ্তমান হোৱা নাই এয়া আমাৰ ভৱিষ্যতত হ'বলৈ গৈ আছে তো তাক আমি ফিউচাৰ টেন্স বুলি কও ঠিক আছে এতিয়া বলা আমি ইয়াৰ এটা এক্সাম্পল চাও তেটো তোমালোকে ভালদৰে বুজি পাবা যে প্ৰেজেন্ট টেন্স কি হয় পাষ্ট টেন্স কি হয় আৰু ফিউচাৰ টেন্স কি হয় স্টুডেন্টস সোৱা মই লিখিছো প্ৰেজেন্ট টেন্সৰ এটা এক্সাম্পল দিছো সোৱা কি দিছো মই I eat rice মই ভাত খাও ঠিক আছে মই ভাত খাও এটো তোমালোকৰ প্ৰেজেন্ট টেন্সৰ এটা উদাহৰণ ঠিক আছে আৰু সোৱা ইয়াত মই আৰু এটা এক্সাম্পল লও তেনে মই কব পাৰো I play football ঠিক আছে I play ফুটবল ঠিক আছে মই ফুটবল খেলু ঠিক আছে ইয়া কিন্তু মোৰ এটা প্ৰেজেন্ট টেন্সৰ এটা উদাহৰণ ঠিক আছে সো এতিয়া বলা আমি পাষ্ট টেন্সৰ এটা উদাহৰণ চাও ইয়াত লিখিছো মই I went to market ঠিক আছে I মানে হল মই went মানে হল তোমালোকৰ গৈছিলু ঠিক আছে গৈছিলু টু মানে হল লৈ যেটো টু মানে হল লৈ বুজোৱা হৈছে ঠিক আছে লৈ মার্কেট ঠিক আছে বজাৰলৈ মার্কেট মানে হল বজাৰ ঠিক আছে সো I went to market মই বজাৰলৈ গৈছিলু মানে কামটো ইতিমধ্যে কৰা হৈ গল ইতিমধ্যে কৰা হৈ গল মানে এটো পাষ্ট টেন্স গুছি গল মানে কামটো কৰি অলৰেডি শেষ হৈ গল শেষ হৈ যোৱাৰ লগে লগে এটোক আমি পাষ্ট টেন্স বুলি কও ঠিক আছে সো এটো আছিল পাষ্ট টেন্সৰ এটা উদাহৰণ তো এতিয়া আমি পাষ্ট টেন্সৰ আৰু এটা উদাহৰণ চাম সো মই দুই নম্বৰ এক্সাম্পল দিছো যে I played football ঠিক আছে I মানে মই played মানে খেলিছিলু ফুটবল মানে কি ফুটবল মই ফুটবল খেলিছিলু কেতিয়া খেলিছিলু কৈছো মানে অলৰেডি খেলা হৈ গল
হৈ গল মানে এটো পাস্ট টেন্সৰ ঠিক আছে সো আমি উদাহৰণৰ হৈতে প্ৰেজেন্ট টেন্স আৰু পাস্ট টেন্স ইতিমধ্যে বুজিলো এতিয়া আমি বুজিম ফিউচাৰ টেন্স তো বলা এতিয়া আমি ফিউচাৰ টেন্সৰ কেইটামান উদাহৰণ তোমালোকক দেখুৱাও সো ষ্টুডেন্টস মই ইয়াত লিখিছো ফিউচাৰ টেন্সৰ এটা উদাহৰণ লিখিছো মই I will go to school ঠিক আছে I মানে মই will go to school মানে স্কুললৈ যাম ঠিক আছে মই স্কুললৈ যাম ইয়াত লিখিলো অসমীয়াটো বহুত তোমালোকৰ মই বিদ্যালয়লৈ যাম ঠিক আছে I will go to school মই বিদ্যালয়লৈ যাম এতিয়ালৈকে যোৱা নাই মই গৈ পোৱাও নাই এতিয়ালৈকে গৈ থকাও নাই মই যাম বুলিহে কৈছো বস্তুটো কামটো ফিউচাৰত হ'ব অলপ পিছত হ'ব এতিয়ালৈকে মই গৈ পোৱা নাই যেহেতু কামটো এতিয়ালৈকে হোৱা নাই ভৱিষ্যতত হ'বলৈ গৈ আছে সেইবাবে আমি ইয়াক ফিউচাৰ টেন্স বুলি কওঁ ঠিক আছে সো বলা এতিয়া আমি আৰু এটা এক্সাম্পল চাও সো ষ্টুডেন্টস চোৱা মই আৰু এটা এক্সাম্পল লিখিছো she will play football she মানে হল তাই ঠিক আছে she মানে তাই will play will মানে যেহেতু ফিউচাৰত কৰা হ'ব সেই কাৰণে মই will লগাইছো ইউলে আমাক ফিউচাৰ টেন্স ইন্ডিকেট কৰি আছে ঠিক আছে will play football ফুটবল খেলিব ঠিক আছে তাই ফুটবল খেলিব কেতিয়া খেলিব ফিউচাৰত খেলিব ভৱিষ্যতত খেলিব যেহেতু ভৱিষ্যতত খেলিব সেইবাবে ইয়াক আমি ফিউচাৰ টেন্স বুলি কৈছো ঠিক আছে সো আমি ইতিমধ্যে তোমালোকক ক'লো যে টেন্সৰ তিনটা ভাগ আছে প্ৰেজেন্ট টেন্স পাস্ট টেন্স আৰু ফিউচাৰ টেন্স সো তিনিটা টেন্সৰে প্ৰেজেন্ট পাস্ট ফিউচাৰ সকলোৰে দুটা দুটাকৈ এক্সাম্পল দি পেলাই আমি তোমালোকক টেন্সৰ ডেফিনেশ্যন তোমালোকক বুজাইছো সো এতিয়া মই তোমালোকক কম যে আমি জাস্ট এতিয়ালৈকে গম পালো যে টেন্সৰ ভাগ তিনিটা ঠিক আছে এই তিনিটা ভাগক আকৌ উপভাগ কৰিব পাৰি মানে এই তিনিটা টেন্সক উপৰেঞ্চি আৰু চাৰিটা ভাগ কৰিব পাৰি মানে তোমালোকৰ প্ৰেজেন্ট টেন্সক আকৌ চাৰিটা ধৰণে ভাগ কৰিব পাৰি পাস্ট টেন্সকো আকৌ চাৰিটা ভাগত ভাগ কৰিব পাৰি আকৌ ফিউচাৰ টেন্সকো আমি চাৰিটা ভাগত ভাগ কৰিব পাৰি দ্যাট মিন্স হল যে প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ পাস্ট টেন্সৰ চাৰিটা ভাগ আৰু ফিউচাৰ টেন্সৰো চাৰিটা ভাগ সো সকলোৰে মিলাই পেলাই টেন্সৰ টোটাল 12টা ভাগ হ'বলৈ গৈ আছে ঠিক আছে টোটাল 12 ফৰ্মস সো এই 12টা ভাগৰ টেন্সৰ বিষয়ে আমি তোমালোকক শিকাবলৈ গৈ আছো ঠিক আছে সো ইতিমধ্যে তোমালোকক আমি প্ৰেজেন্ট টেন্স পাস্ট টেন্স আৰু ফিউচাৰ টেন্স পঢ়ালো সো এতিয়া আমি কথা পাতিম যেহেতু প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ আছে বুলি ক'লো সো সেই চাৰিটা ভাগ কি কি সেইবোৰ তোমালোকক আজিৰ এই ভিডিঅ'ত আমি ডিসকাস কৰিম আৰু এই সকলোবোৰ টেন্সৰ ভাগৰ উদাহৰণৰ সৈতে তোমালোকক আমি ভালকৈ বুজাবলৈ চেষ্টা কৰিম সো তোমালোকে ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ চাবা তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চোৱা তোমালোকক এতিয়া মই ক'বলৈ গৈ আছো প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ সেই চাৰিটা ভাগৰ তোমালোকৰ যিবোৰ শব্দৰ যিটো গঠন হয় যিটো ষ্ট্ৰাকচাৰ হয় সেই ষ্ট্ৰাকচাৰ তাৰ ডেফিনেশ্যন তোমালোকে কেনেকৈ ইজিলি শব্দ বনাব পাৰিবা এই সকলোবোৰ তোমালোকক এতিয়া মই ষ্টেপ বাই ষ্টেপ দেখাই দিম সো ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ চাবা সো চোৱা প্ৰেজেন্ট টেন্সৰ প্ৰথমটো ভাগ হ'ল প্ৰেজেন্ট ইনডিফিনিট সো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চোৱা লিখিছো মই ইয়াত প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ কি কি প্ৰেজেন্ট ইনডিফিনিট অৰ সিম্পল প্ৰেজেন্ট ঠিক আছে প্ৰথমটো ভাগ হ'ল প্ৰেজেন্ট ইনডিফিনিট অথবা সিম্পল প্ৰেজেন্ট ঠিক আছে সেকেন্ডটো হ'ল প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আৰু তিন নম্বৰটো হ'ল প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু যেটো ফোর্থ আছে হেয়া হল প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স ঠিক আছে এই চাৰিটা হল প্ৰেজেন্ট টেন্সৰ ভাগ এতিয়া আমি কথা কতিম এই প্ৰেজেন্ট ইনডিফিনিট কাক কয় প্ৰেজেন্ট কন্টিনিউয়াস কাক বোলে প্ৰেজেন্ট পারফেক্ট টেন্স কাক কয় প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স কাক বোলে আৰু এই টেন্সবোৰৰ ষ্ট্ৰাকচাৰ কেনেকুৱা শব্দৰ গঠন কেনেকুৱা হয় আমি কেনেকৈ গম পাম যে এইটো প্ৰেজেন্ট টেন্সৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ হয় আমি কেনেকৈ গম পাম যে এইটো প্ৰেজেন্ট ইনডিফিনিটৰ হয় সো সেই বিষয়ে তোমালোকক এতিয়া মই ক'বলৈ গৈ আছো ষ্টুডেন্টস সো মই ইয়াত লিখিছো present indefinite tense shows habitual action or activities or universal truth ঠিক আছে ইয়াত কি কৈছো present indefinite tense shows present indefinite tense দেখুৱাই কি দেখুৱাই habitual action মানে যিবোৰ কাম আমি সদায় কৰি থাকো যিবোৰ আমাৰ অভ্যাস হয় অভ্যাসগত কাম হয় আৰু যিবোৰ universal truth হয় মানে যিবোৰ চিৰসত্য কথা হয় চিৰসত্য কথা আৰু যিবোৰ কাম আমি ডেইলি আমি ৰেগুলাৰলি কৰি থাকো সেইবোৰ শব্দক বা সেইবোৰ কথাক মানে আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখো ঠিক আছে সো তোমালোকে এতিয়া ইউনিভাৰ্সাল ট্ৰুথ দেখা পাবা আৰু যেতিয়া তোমালোকে হেবিচুৱেল একচন পাবা তেতিয়া তোমালোকে শিওৰ হ'ব লাগিব যে এই বস্তুটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰে হয় এই উদাহৰণটো বা এই শব্দটো আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত কৰিব লাগিব সো তোমালোকে এইটো অপচন এইটো ওয়ে ফলো কৰি পেলাই তোমালোকে গম পাবা যে এই শব্দটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে ঠিক আছে সো এতিয়া আমি লিখিম এই প্ৰেজেন্ট ইনডিফিনিটৰ গঠন ষ্ট্ৰাকচাৰ কেনেকুৱা হয় সো চোৱা তোমালোকৰ যিটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ যিটো ষ্ট্ৰাকচাৰ হয় সেইটো হ'ল subject plus v1 plus object মানে হল subject plus v1 মানে হল ভার্বৰ প্ৰথমটো ফর্ম ঠিক আছে মানে প্ৰেজেন্ট ফর্ম আৰু তোমালোকৰ object ও মানে হল object ঠিক আছে সো
তোমালোকে ইয়াত এটা কথা মন কৰিব লাগিব সো মই এন্ডত লিখিছো যদি সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেন্তে ভাৰ্বৰ লগত s বা es যোগ হয় এতিয়া কথাটো হল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰত কি পৰে ঠিক আছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰত তোমালোকে বহিব হি she it ঠিক আছে এইবোৰ হল তোমালোকৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ ঠিক আছে যদি সাবজেক্টত এইবোৰ থাকে তেন্তে তোমালোকৰ ভাৰ্বৰ লগত s বা es এটা যোগ কৰিব লাগিব ঠিক আছে তো বলা এতিয়া আমি ইয়াৰ এটা উদাহৰণ চাও সো মই ইয়াত এটা एग्जांपल লিখিছো I eat rice ঠিক আছে ইয়াত চোৱা I হল তোমালোকৰ সাবজেক্ট it হল তোমালোকৰ ভার্ব আৰু rice হল তোমালোকৰ অবজেক্ট ঠিক আছে সো চোৱা I সাবজেক্ট ঠিক আছে তোমালোকৰ যদি it হয় it চোৱা তোমালোকৰ কি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম ঠিক আছে সো যেহেতু আছিল v1 মানে প্ৰেজেন্ট ফৰ্ম লিখিব লাগে সো মই ইয়াত v1 ৰ ফৰ্ম লিখিছো it লিখিছো ঠিক আছে আৰু অবজেক্ট লিখিছো rice ঠিক আছে যে মই ভাত খাও এটো তোমালোকৰ এটো ডেইলি হৈ থাকে ডেইলি আমি খাও সো এটো তোমালোকৰ প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় ঠিক আছে আৰু চোৱা ইয়াত তোমালোকৰ ভাৰ্বৰ লগত মই কিন্তু s বা es লগোৱা নাই কিয় লগোৱা নাই I লিখিছো I তোমালোকৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ নহয় এটো তোমালোকৰ ফাৰ্স্ট পারসন হয় তো ফার্স্ট পারসনের লগত s বা es যোগ নহয় ঠিক আছে সো বলা এতিয়া আমি সেকেন্ড এটা উদাহরণ চাও যত আমি s বা es যোগ কৰিম আৰু কিয় যোগ কৰিছো হেয়া তোমালোকক আমি কৈ দিম তো চোৱা মই দ্বিতীয়টো एग्जांपल লিখিছো he eats rice ঠিক আছে সো চোৱা he হল ইয়াত তোমালোকৰ সাবজেক্ট ঠিক আছে eats হল তোমালোকৰ ভার্ব আৰু তোমালোকৰ rice হল অবজেক্ট ঠিক আছে তো ইয়াত তোমালোকে চোৱা মই s লগাইছো ঠিক আছে সো ইয়াত মই s কিয় লগাইছো s লগোৱাৰ কাৰণটো তোমালোকৰ হি আছিল থাৰ্ড পারসন সিঙ্গুলার নাম্বার ঠিক আছে থার্ড পারসন সিঙ্গুলার নাম্বার যেহেতু হি তোমালোকৰ থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় সেইভাবে ভাৰ্বৰ লগত আমি s যোগ কৰিছো ঠিক আছে সো এইখিনি লৈকে তোমালোকৰ ক্লিয়াৰ হৈছে যদি ইয়াত তোমালোকৰ কিবা ডাউট আছে তেন্তে তোমালোকে লগে আমাৰ এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু জনাবা তোমালোকে ক'ত বুজিবলৈ কষ্ট হৈছে তোমালোকে ক'ত বুজি পোৱা নাই সো নেক্সট ভিডিওত আমি তোমালোকক আৰু ভালদৰে বুজাবলৈ চেষ্টা কৰিম সো স্টুডেন্টস সো মই ইয়াত লিখিছো প্রেজেন্ট ইনডিফিনিট টেন্স চিনি পোৱাৰ উপায় ঠিক আছে আমি কি চিন দেখা পালে বা কি বস্তু দেখা পালে আমি গম পাম যে এই শব্দটো বা এই সেন্টেন্সটো তোমালোকৰ প্রেজেন্ট ইনডিফিনিট টেন্সত আছে ঠিক আছে সো তোমালোকে চোৱা স্টুডেন্টস চোৱা মই ইয়াত কেইটামান শব্দ লিখিছো যিবোৰ তোমালোকে সেন্টেন্সত দেখা পালে লগে গম পাবা যে এই সেন্টেন্সটো তোমালোকৰ প্রেজেন্ট ইনডিফিনিট টেন্সত হয় ঠিক আছে সো চোৱা মই লিখিছো অলৱেজ ডেইলি ৰেগুলাৰলি ইউজুৱেলি জেনাৰেলি এভৰি ডে every month every year sometimes often here there যদি এইবোৰ অর্ড তোমালোকে এইবোৰ শব্দ যদি তোমালোকে এটা সেন্টেন্সত দেখা পোৱা মানে লগে তোমালোকে শিওর হৈ যাবা লগে তোমালোকে গম পাবা যে এই শব্দটো এই সেন্টেন্সটো তোমালোকৰ প্রেজেন্ট ইনডিফিনিট টেন্সৰ হয় ঠিক আছে সো এতিয়া বলা আমি আৰু দুই এটা एग्जांपल প্রেজেন্ট ইনডিফিনিটৰ চাই লও ঠিক আছে সো স্টুডেন্টস তোমালোকে চোৱা মই এটা কোৱেশ্চন লিখিছো ইয়াত চোৱা লিখিছো মই হি ব্ৰেকেটত দিছো কাম whom once every day মানে কি কৈছো ইয়াত হি মানে তেও ডেইলি প্ৰতিদিনে ঘৰলৈ এবাৰ আহে ঠিক আছে ডেইলি ঘৰত এবাৰ আহে ঠিক আছে মানে ডেইলি আহে কামটো অভ্যাসগত ডেইলি আহে ঠিক আছে সো সেইভাবে এটো তোমালোকৰ প্রেজেন্ট ইনডিফিনিট টেন্স হয় কিন্তু যেহেতু ইয়াত ব্ৰেকেটটো আছে সো ব্ৰেকেটটো আমি উঠাব লাগিব মানে ইয়াত তোমালোকৰ এটা মিস্টেক আছে সেই মিস্টেকটো কি সেইটো আমি সলভ কৰিব লাগিব সো হেয়া আমি কেনেকৈ সলভ কৰিম তোমালোকে চোৱা ইয়াত চোৱা আমাৰ ষ্ট্ৰাকচাৰটো কি আছে ষ্ট্ৰাকচাৰটো আছিল subject plus b1 plus object আৰু কৈছিলো যদি তোমালোকৰ সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় তেন্তে s বা es যোগ হয় ঠিক আছে s বা es যোগ হয় ঠিক আছে সো এতিয়া চোৱা মই এটো কেনেকৈ লিখো তোমালোকে ইয়াত চোৱা সাবজেক্টটো আছে হি তো হি কি হ'ব তোমালোকক মই ইতিমধ্যে কৈছো যে হি হল তোমালোকৰ থাৰ্ড পারসন সিঙ্গুলার নাম্বার ঠিক আছে সো যেহেতু থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় লগে তোমালোকে গম পাব লাগিব যে ভাৰ্বৰ লগত আমি s বা es যোগ কৰিব লাগিব ঠিক আছে সো এতিয়া আমি লিখিম প্ৰথমতে এটো ফলো কৰিম নিয়মটো ফলো কৰিব লাগিব সো সেইভাবে মই প্ৰথমতে সাবজেক্ট লিখিব লাগিব ইয়াত সাবজেক্ট কি আছে সাবজেক্ট আছে হি ঠিক আছে হিয়ে থাকিব লগতে তোমালোকৰ ইয়াত আছে কাম হল তোমালোকৰ ভাৰ্ব ঠিক আছে এটো তোমালোকৰ ভাৰ্ব হয় ঠিক আছে সো আমি ভাৰ্বৰ b1 লিখিব লাগিব কামটো ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মে হয় সো যেনেকৈ আছে আমি তেনেকৈ লিখিব লাগিব কাম ঠিক আছে COME ঠিক আছে এতিয়া কথাটো হল তোমালোকে চোৱা যেহেতু হি আছিল থাৰ্ড পারসন সিঙ্গুলার নাম্বার সেইভাবে আমি ইয়াৰ লগত s বা es যোগ কৰিব লাগিব যেহেতু কাম আছে কামৰ লগত কেতিয়াও es যোগ নহয় কামৰ লগত সদায় s যোগ হয় ঠিক আছে সো মই ইয়াত s দিব লাগিব হল s দিয়াৰ আৰু এটা কাৰণ আছে
যদি সাবজেক্টটো তোমালোকৰ থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় তেন্তে তোমালোকে ইয়াত এস যোগ কৰিব লাগিব আৰু যদি থাৰ্ড পাৰ্সন প্লুৰাল নাম্বাৰ হয় তেন্তে তোমালোকে ইয়াত ইএস যোগ কৰিব লাগিব ঠিক আছে সো চোৱা এতিয়া মই সাবজেক্ট আৰু ভাৰ্ব এইখিনি লিখা হৈ গল বাকি কি আছে অবজেক্ট ঠিক আছে ইয়াত অবজেক্ট কি আছে এই গুটেইখিনি তোমালোকৰ অবজেক্ট ঠিক আছে সো ইয়াত যেনেকৈ আছে সেম টু সেম মই ইয়াত লিখিব লাগিব whom once every day ঠিক আছে সো তোমালোকৰ এই কোৱেশ্চনৰ আনসাৰটো মই ইয়াত তোমালোকক ধুনিয়াকে বুজাই দিছো ঠিক আছে সো তোমালোকে এইটো প্ৰসেস সদায় ফলো কৰিবা একেবাৰে ইজি প্ৰসেসত তোমালোকে কৰিবলৈ চেষ্টা কৰিবা সো স্টুডেন্টস তোমালোকে চোৱা মই ইয়াত লিখিছো আইস ফ্লোট অন ওয়াটাৰ ঠিক আছে মানে কি কৈছো চোৱা বৰফ পানীত উপঙে ঠিক আছে মানে এনে এইটো কথাটো তোমাৰ কি হ'ল চোৱা বৰফ পানীত উপঙে এইটো আমি আগৰ পৰা শুনি আহিছো শুনি থাকিম কাৰণ এইটো তোমালোকৰ চিৰসত্য কথা হয় এই যদি চেঞ্জ নহয় এনেকুৱা নহয় যে বৰফ পানীত ডুব গল এনেকুৱা কেতিয়াও নহয় কাৰণ আমি সদায় জানো যে বৰফ পানীত উপঙি থাকে সো এইটো এটা চিৰসত্য কথা হয় যেহেতু চিৰসত্য কথা হয় এইটো আমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হৈছে ঠিক আছে সো এতিয়া চোৱা ইয়াত যেটো ফ্লট আছে এই শব্দটো তোমালোকৰ মানে প্ৰপাৰ হোৱা নাই ইয়াত এটা মিস্টেক আছে সো সেই মিস্টেকটো আমি ইয়াৰ পৰা আঁতৰাব লাগিব আৰু এটা আমি কাৰেক্ট ফৰ্মত লিখিব লাগিব সো চোৱা এটি কেনেকৈ লিখিম তো তোমালোকৰ আইস হল তোমালোকৰ সাবজেক্ট ঠিক আছে ফ্লোট হল তোমালোকৰ ভাৰ্ব আৰু অন দা ওয়াটাৰ হল তোমালোকৰ অবজেক্ট ঠিক আছে সো এতিয়া চোৱা আইস আইসে থাকিব ঠিক আছে আৰু চোৱা তোমালোকৰ ফ্লোট ঠিক আছে ফ্লোট মানে তোমালোকৰ উপঙা ঠিক আছে সো আইস এই ফ্লোট যেটো আছে তোমালোকৰ ফ্লোট হ'ব আৰু তোমালোকৰ যেটো আইস আছে আইস হল তোমালোকৰ থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ সেইভাবে ইয়াত আমি এস বা এস যোগ কৰিব লাগিব যেহেতু আইস থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ সেইভাবে ইয়াত আমি এস দিব লাগিব ঠিক আছে সো এস দিয়াৰ পিছত আমাৰ সাবজেক্ট আৰু ভাৰ্ব ইতিমধ্যে লিখা হৈ গল তো বাকি কি আছে অবজেক্ট ঠিক আছে সো অবজেক্ট তোমালোকৰ এইটো হয় তো ইয়াত আমি সেম টু সেম লিখিব লাগিব অন ওয়াটাৰ ঠিক আছে সো আনসাৰটো হল আইস ফ্লোটস অন ওয়াটাৰ বৰফ পানীত উপঙে এইটো এটা চিৰসত্য কথা সেইভাবে এইটো আমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্স হৈছে সো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ক্লাছটো আমি ইমানতে সমাপ্ত কৰিছো আমি পৰৱৰ্তী ক্লাছত কন্টিনিউ কৰিম টেন্সৰ বিষয়ে টেন্সৰ আৰু যিখিনি ভাগ বাকি আছে সেইখিনি আমি বুজাবলৈ চেষ্টা কৰিম সো আজিলৈ ইমানেই ভিডিওটো কেনেকুৱা লাগিছে তোমালোকে কমেন্টত জনাবা আৰু যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰিবা আৰু আমাৰ এই AIU চেনেলটো সাবস্ক্ৰাইব কৰিবা সো আজিলৈ ইমানেই বাই বাই